পতি পত্নীৰ সম্পৰ্ক কেনে হোৱা উচিত? সংসাৰত সকলোতকৈ ডাঙৰ সম্পৰ্ক হ'ল পতি পত্নীৰ সম্পৰ্ক। বিয়াৰ দিনাখন হোমৰ জুইৰ আগত 7 বচন লোৱাৰ পৰা এই সম্পৰ্ক 7 জনমলৈ এক বান্ধোনত বান্ধ খাই যায়। আৰু সেইদিনাৰ পৰা এজন আনজনৰ অৰ্ধাংগ হৈ যায়। অৰ্ধাংগ অৰ্থাৎ আধা অংগ। অৰ্ধাংগ ইয়াৰ মহত্ব আপুনি বুজি পায়নে? ইয়াৰ মানে হ'ল নিজৰ সমস্ত জীৱন এজনে আনজনৰ লগত ভগাই লোৱা। কিন্তু সংসাৰৰ সকলো পতি পত্নীয়ে এজনে আনজনৰ লগত সমস্ত জীৱন ভগাই ল'ব পাৰে জানো? এই ক্ষেত্ৰত সকলো পতি পত্নী সফল হয়নে? নিজৰ সমস্ত জীৱন কাৰোবাৰ লগত ভগাই ল'বলৈ হ'লে সকলোতকৈ মহত্বপূৰ্ণ কথাটো হ'ল স্বীকৃতি। স্বীকৃতি অৰ্থাৎ স্বীকাৰ কৰি লোৱা। নিজৰ মানুহজনৰ সকলো কথা স্বীকাৰ কৰি লোৱা, তেওঁৰ ভালখিনিও আৰু তেওঁৰ বেয়াখিনিও। সম্পূৰ্ণভাৱে এজনে আনজনক স্বীকাৰ কৰি ল'লেহে তেওঁলোকৰ সম্পৰ্ক স্থায়ী হ'ব। তেতিয়াহে এই সম্পৰ্ক পৃথিৱীৰ সকলোতকৈ সুন্দৰ সম্পৰ্ক হিচাপে পৰিগণিত হ'ব। আৰু ইয়াৰ বিপৰীতে এজনে আনজনৰ দোষ দেখা আৰু সেই দোষক বাৰ বাৰ আনজনক আভাস কৰোৱাই থকাটোৱে এটা কামেই কৰিব পাৰে। এই সম্পৰ্কৰ নাশ কৰিব পাৰে। সেইকাৰণে এয়া কেতিয়াও কৰিব নালাগে। বৰঞ্চ এজনে আনজনৰ দোষবোৰ খুচৰি নাথাকি আমি সেয়া নিজেই শুধৰাই ল'ব লাগে। এজনে আনজনৰ ভুলখিনি বুজি লৈ তাক আভাস নকৰাকৈয়ে শুধৰাই দিব লাগে। আনজনৰ দুৰ্বলতাখিনিক শক্তিলৈ ৰূপান্তৰিত কৰিব লাগে। এয়াইতো হ'ল প্ৰকৃত দাম্পত্য।